এই মুহূৰ্তত আমি নিউজ জেইউ চেনেলৰ দৰ্শকসকলক এটা ব্ৰেকিং নিউজ দিব ওলাইছোঁ। গোবিন্দ সিংহালক ইতিমধ্যে ফাঁসিৰ ৰায় প্ৰদান কৰিছে আদালতে। শ্বেতাৰ আগৰৱালা এগৰাকী মেধাৱী ছাত্ৰ আছিল। কেচি দাস কমাৰ্চ কলেজৰ পৰা ষ্টাৰ্ণ কৰিছিল আৰু সেইগৰাকী শ্বেতাৰ আগৰৱালাক প্ৰেমিক গোবিন্দ সিংহালৰ লগতে তেখেতৰ মাতৃ আৰু ভগিনীয়ে পৰিকল্পিতভাৱে হত্যা কৰিছিল। গোবিন্দ সিংহালক ফাঁসিৰ ৰায় প্ৰদান কৰিছে আৰু গোবিন্দ সিংহালৰ মাক আৰু ভগিনীয়েকক যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত কৰিছে। এই মুহূৰ্তত আমি নিউজ জেইউ চেনেলৰ দৰ্শকসকলক এটা ব্ৰেকিং নিউজ দিব ওলাইছোঁ যে গোবিন্দ সিংহালক ইতিমধ্যে ফাঁসিৰ ৰায় প্ৰদান কৰিছে আদালতে আৰু গোবিন্দ সিংহালৰ মাক আৰু ভগিনীয়েকক যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিছে আদালতে। প্ৰিয় নিউজ জেইউ চেনেল।